কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আমি আজি আমাৰ ওচৰৰ পিংকলেণ্ডৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ভাওনা শেষ হ'ল বাৰু কিন্তু ভাওনাৰ পাৰ্ট 3 আহি আছে আমি কি কি কিনিলো সব দেখাম ভিডিঅ' কৰি থৈছোঁ দেখুৱাম আপোনালোকক এয়া পিংকলেণ্ডৰ কিছুমান আমাৰ ওচৰৰ পিংকলেণ্ড এয়া দেখিবলৈ পাইছে ইভিনিং ৱাক কৰি আছোঁ ইভিনিং ৱাক কৰিবলৈ আহিছোঁ আমাৰ ডেইনত তাৰ পৰিৱেশটো আপোনালোকে চাওকচোন ইমান ধুনীয়া পৰিৱেশ এয়া চাৰিওফালে একদম গ্ৰীণ গ্ৰীণ এয়া ইমান ধুনীয়া ইমান ধুনীয়া ভাওনাৰ দিনা বহুত ভিডিঅ' কৰিবলৈ থাকি গ'ল আৰু ইমান বেছি মানুহ হৈছিলে ন ইমান ভক্তৰ অগণন ভক্ত আহিছিলে ভালো লাগিলে কিন্তু ভিডিঅ' কৰা নহ'লে কাৰণ ইমান ভিৰ ভাৰৰ মাজত মোৰ ভিডিঅ' কৰাৰ একেবাৰে অভ্যাস নাই জানে আপোনালোকে তো বহিলে আজি আমি ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ ৰাস্তা মানে ড্ৰেইনৰ পৰাই আৰম্ভ কৰিছোঁ ভাওনাত বিশেষ ভিডিঅ' কৰা নহ'লে বাৰু অলপ অলপ কৰিছিলোঁ তাৰে আৰু এটা ভিডিঅ' বনাই আপোনালোকৰ আগত আগবঢ়াম ভিডিঅ'টো বহুতে চাইছে ভাল লাগিছে লাইক কৰিবচোন আৰু ভাল লাগিব আগবাঢ়ি যোৱাত অলপ সহায় কৰিব তাৰপিছতে ইহঁত দুটাইনো কি ল'লে সেয়াকে দেখুৱাম এইটো ভিডিঅ'ত আপোনালোকে দেখিব পাব মনে কি ল'লে ধুনুৱে কি ল'লে সেয়া আৰু তাৰপিছতে আপোনালোকৰ খবৰ ভাল নিশ্চয় চাগে ভালেই হ'ব আৰু আমাৰো ভাল বহুত এইকেইদিন ভাগৰ লাগিছে অলপ দূৰ আছে খোজকাঢ়ি যাব লাগে পুৰা ভৰি বিষাই গৈছে ভৰিৰ বিষ হৈ গৈছেগৈ ডেইলি দুবাৰ মনে চোৱা ভাওনাখনৰ বিষয়ে অলপ ক'ব শুনিবচোন আপোনালোকে কেনে পাই জনাব কোৱা মন প্ৰথমতে গান বৰণৰ যোৰা উঠিলে যোৰা হোৱাৰ পিছত সূত্ৰধাৰী ওলালে সূত্ৰধাৰী হোৱাৰ পিছত বিষ্ণু ওলাইছে বিষ্ণু নাচি নাচি গ'ল তাৰপিছতে দেৱতাসকল ওলালে ইন্দ্ৰ ওলালে তাৰপিছতে গ'ল তাৰপিছতে অসুৰৰ প্ৰৱেশ আহিলে অসুৰে দেৱতাসকলক পৰাস্ত কৰি দিলে তাৰপিছতে পৰাস্ত হোৱাৰ পিছত বিষ্ণুৰ ওচৰলৈ গ'ল বিষ্ণুৱে ক'লে মই নোৱাৰিম দেৱী দুৰ্গাইহে পাৰিব তাৰপিছতে ক'লে তাৰপিছতে গ'ল সিহঁত যোৱাৰ পিছত সিহঁত দেৱী মাৰ ওচৰলৈ গ'ল দেৱী মায়ে ক'লে ঠিক আছে মই কৰিম বাৰু এনেকৈ ক'লে তাৰপিছতে কৰাৰ পিছত আৰু অসুৰ আহিলে অসুৰ আহি সুন্দৰীৰ ওচৰলৈ গ'ল মানে দুৰ্গাৰ ওচৰলৈ গ'ল দুৰ্গাই একদম ক'লে মই নাযাওঁ মই তোমাৰ ৰজালৈ বেয়া নহওঁ এনেকৈ ক'লে তাৰপিছতে সিহঁত গ'ল তাৰপিছতে মহাৰাজক ক'লে মহাৰাজ কৈলাশ পৰ্বতত সুন্দৰী আছে সুন্দৰীক আপুনি বিয়া কৰাব নেকি এনেকৈ ক'লে তাৰপিছতে ক'লে কি মই কৰাম এনেকৈ ক'লে তাৰপিছতে কৰাম কৰাৰ পিছত আৰু গ'ল তাৰপিছতে গৈ ক'লে কি আমাৰ লগত বোলা আমি মহাৰাজক লগ পাই দিম তুমি বিয়া হ'বা এনেকৈ ক'লে তাৰপিছতে বিয়া নগ'লে তাৰপিছতে আৰু ক'লে মহাৰাজক নাহে এনেকৈ ক'লে তাৰপিছতে আৰু সৈন্যসবৰক পঠাই দিলে দেৱীক আনিবলৈ তাৰপিছতে আৰু সৈন্যসবক গ'ল কৈলাশ পৰ্বতলৈ তাৰপিছতে কৈলাশ পৰ্বত যোৱাৰ পিছত যুদ্ধ লাগিলে যুদ্ধত অসুৰ পৰাস্ত হৈ আহিলে তাৰপিছতে আৰু চব অসুৰ গ'ল
তাৰপিছত চব অসুৰ অহাৰ পিছত দেৱী মা পৰাস্ত হৈ গ'ল। দেৱী মা পৰাস্ত হোৱাৰ পিছত বহুত খং উঠিল। বহুত খং উঠাৰ পিছত আৰু কাহিৰূপ ধাৰণ কৰি ল'লে। কালিমাৰ ৰূপ ধাৰণ কৰিলে ন? কালিমাৰ ৰূপ ধাৰণ কৰি দিলে। তাৰপিছতে আৰু চবকে চব অসুৰকে আমি দেখাবলৈ ওলাইছোঁ আমি বাৰচাহৰ ভাওনাত কি কি কিনিম। মুখা এনেকা মুখা আৰু এইটো স্পৰ্টিং মোলে বহুত দীঘল হৈছিলে, কিন্তু একো নহয়, এইটো ভাল লাগিছে। তাৰপিছতে মই পেঞ্চিল দুডাল কিনিলোঁ। এইডাল বহুত দীঘল পেঞ্চিল হয়। এডাল দেখুৱাই দিয়া পেঞ্চিলডালে এনেকা লাইট জ্বলে এনেকা। আৰু এইটো মোৰ পেঞ্চিল, মিৰৰ পেঞ্চিল। ইয়াত মুখ চুখ চাব পাৰি এইডাল। তাৰপিছতে ইয়াত আইনা আছে। আৰু মই এখন কিনিলোঁ মাথাত ডিঙিত মাৰিব পৰা এনেকা। মই কিনিলোঁ এনেকুৱা এটা পেন, এনেকুৱা গ্লিটাৰ পেন এনেকুৱা এয়া। আৰু মই কিনিলোঁ এযোৰ ড্ৰেছ। এইযোৰ হৈছে ড্ৰেছযোৰ। এইযোৰ ড্ৰেছযোৰ কিনিলোঁ। লগতে কিনিলোঁ এটা কিউট পিলো, স্মাইলি পিলো। আৰু এনেকুৱা ফুল এটা কিনিলোঁ, এনেকুৱা এয়া ফুল। আৰু কিনিলোঁ এইটো ফুল, ইমান কিউট আছিলে ফুলটো, দেখিয়ে পচন্দ লাগি গ'ল। আৰু কিনিলোঁ এই বেগটো, এয়া এই বেগ। এইটো বেগ এটা কিনিলোঁ। আৰু এটা এই বেগ দুটা মাৰ হয়, সেয়াই মই কিনিলোঁ। আৰু ডোৰমেট লৈছোঁ। ডোৰমেট লৈছোঁ। আৰু এখন ৰঙা, হালধীয়া আৰু নীলা লৈছোঁ। প্লেট লৈছে। পৰহি কলিত গতিৰ গতি নিজৰ গীতখন গাই নাই, দুই লাইন গাই শুনি চাওঁ। আজি অনুমতি দিব দেই। আজি মানে গুচি গ'ল আমাৰ পুলিচ ডাঙৰীয়া, তেনেকে কৈ থৈ ফচাই থৈ মোক। এইটো ডাঙৰ কথা হৈছে। আৰু পদ্মদেৱ চাঞ্চতে ডান্স হৈছে। মন উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই। ফাগুনৰে উৰণীয়া গালো খোৱা কুমাৰ চা